हेलो फ्रेंड्स, आज आम आलोचना करिम फ्यूचर टेन्सर विषय। यार आगते आम प्रेजेंट टेन्स, पास्ट टेन्स সেইবিলাকৰ বিষয়ে ভালদৰে ভিডিও অলৰেডি বনাই দিছো আৰু আপোনালোকে যদি দেখা নাই তেনে ডেসক্ৰিপচনত লিংকটো দি দিম, আপোনালোকে তাতে গৈ চাই ল'ব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেল নতুন আছে তেনে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নলেজেবল ইনফৰমেশ্যন আৰু এডুকেশ্যন ভিডিও পাই থাকিব। সো বেছি দেৰি নকৰাকৈ বলক আজিৰ এই ভিডিওটো ষ্টাৰ্ট কৰোঁ। তো আজি আমি আলোচনা কৰিম ফিউচাৰ টেন্সৰ বিষয়ে। ফিউচাৰ টেন্স যাক অসমীয়াত ভৱিষ্যৎকাল বুলি কোৱা হয়, ৰাইট। সো ফিউচাৰ টেন্সৰো প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ নিচিনা চাৰিটা ভাগ আছে। তো প্ৰথমতে হৈ গ'ল ফিউচাৰ ইনডিফিনিট টেন্স, সেকেন্ডত আহিব ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ইয়াৰ পিছত ফিউচাৰ পাৰফেক্ট টেন্স, ইয়াৰ পিছত আহি যাব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো প্ৰথমতে আমি আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্স, ৰাইট। তো ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাছ সেল উইল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। সো আমি ইয়াত লিখিছোঁ সাবজেক্ট কি হৈছে আই আৰু আইৰ লগত কি বহিব সেল, গতিকে আই সেল ডু, ডু হৈ গ'ল ভাৰ্ব, দ্য ৱৰ্ক হৈ গ'ল অবজেক্ট। তো আই সেল ডু দ্য ৱৰ্ক, এইটো হৈ গ'ল ফিউচাৰ টেন্সৰ, ফিউচাৰ ইনডিফিনিট টেন্সৰ এইটো সেন্টেন্স হৈ গ'ল। ইয়াৰ পিছত আহি গ'ল উই, উই হৈ গ'ল, উইৰ লগতো সেম সেল থাকিব, ডু দ্য ৱৰ্ক। মানে ইয়াত আপোনালোকে ভালদৰে চাই লোৱা, সেল যোনটো আছে এইটো প্ৰথম ফাৰ্ষ্ট পাৰ্চনত আই আৰু উইৰ লগত সদায় সেল হ'ব, আৰু নেক্সটত ইউ হৈ গ'ল, এইফালে ইউ হৈ গ'ল, হি চি ইট হৈ গ'ল, দে হৈ গ'ল বা নাম হৈ গ'ল, আৰু বহুতখিনি ছাবজেক্ট যিকোনো ছাবজেক্ট বহালে ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চনত সদায় উইল থাকিব, উইল থাকিব, যেনেকৈ ইয়াত উইল দিয়া আছে, ৰাইট। তো ইউ উইল ডু দ্য ৱৰ্ক, দে উইল ডু দ্য ৱৰ্ক, হি চি ইটৰ লগতো উইল ডু দ্য ৱৰ্ক। চ' এইটো হৈ গ'ল ফিউচাৰ ইনডিফিনিট টেন্সৰ। এতিয়া আমি আলোচনা কৰিম ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ, ঠিক আছে। এতিয়া আহি গ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ৰাইট। তো ইয়াৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাছ সেল বি উইল বি প্লাছ ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট। তো ইয়াত সেন্টেন্স কি হ'ব, আই হৈ গ'ল সাবজেক্ট, সেল বি হৈ গ'ল বি ভাৰ্ব, ইয়াৰ পিছত ডু হৈ গ'ল ভাৰ্ব আৰু প্লাছ হৈ গ'ল আই এন জি ডুইং দ্য ৱৰ্ক। তো আই সেল বি ডুইং দ্য ৱৰ্ক, ইয়াৰ পিছত উই সেল বি ডুইং দ্য ৱৰ্ক। চ' এনেকুৱা চেম সকলোতে হ'ব, ইউ লগত উইল হ'ব, ৰাইট। আগতে ক'লোঁ ইউ উইল বি ডুইং দ্য ৱৰ্ক, ইউ উইল বি ডুইং দ্য ৱৰ্ক, হি চি ইট উইল বি ডুইং দ্য ৱৰ্ক, দে উইল বি ডুইং দ্য ৱৰ্ক। এইটো হৈ গ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা, আৰু এই ফৰ্মুলা দি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ যিকোনো চেণ্টেন্স বনাব পাৰিবা। চ' নিজৰ ফালেদি নিশ্চয় এটা বা দুটা ট্ৰাই কৰাৰ চেষ্টা কৰিবা, ঠিক আছে। ইয়াৰ পিছত আমি আলোচনা কৰিম ফিউচাৰ পাৰফেক্ট টেন্সৰ। এতিয়া আহি গ'ল ফিউচাৰ পাৰফেক্ট টেন্স। ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাছ সেল হেভ উইল হেভ প্লাছ ভাৰ্ব থ্ৰী, যাক পাষ্ট পাৰ্টিচিপল বুলিও ক'ব পাৰিবা, প্লাছ অবজেক্ট। ভাৰ্ব থ্ৰী কেনেকৈ হয় আগতে প্ৰেজেণ্ট টেন্সত বা পাষ্ট টেন্সতো বুজাই দিছোঁ, তথাপি ইয়াত আপোনালোকক বুজাই দি আছোঁ, ঠিক আছে। ডু হৈ গ'ল ভাৰ্ব যোনটো হৈ গ'ল প্ৰেজেণ্ট, ডিড হৈ গ'ল পাষ্ট যোনটো হৈ গ'ল ভাৰ্ব টু, আৰু ইয়াৰ পিছত ডান হৈ গ'ল পাষ্ট পাৰ্টিচিপল মানে ভাৰ্ব থ্ৰী, যি ফৰ্মুলাত লিখিছোঁ কি ভাৰ্ব থ্ৰী। তো আমাক কি লাগিব ফিউচাৰ পাৰফেক্ট টেন্সত ভাৰ্ব থ্ৰী, ৰাইট। চ' ইয়াত ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে চেণ্টেন্স কি হ'ব চা, আই হৈ গ'ল ছাবজেক্ট, সেল হেভ হৈ গ'ল বি ভাৰ্ব, ডান হৈ গ'ল ভাৰ্ব বা ভাৰ্ব থ্ৰী, ৰাইট, দ্য ৱৰ্ক হৈ গ'ল অবজেক্ট। চেম বাকীবোৰতো থাকিব, যেনেকৈ আই সেল হেভ ডান দ্য ৱৰ্ক, উই সেল হেভ ডান দ্য ৱৰ্ক, ইউ উইল হেভ ডান দ্য ৱৰ্ক, ইউ উইল হেভ ডান দ্য ৱৰ্ক, হি চি ইট উইল হেভ ডান দ্য ৱৰ্ক, দে উইল হেভ ডান দ্য ৱৰ্ক। তো এইটো হৈ গ'ল ফিউচাৰ পাৰফেক্ট টেন্সৰ ফৰ্মুলা মতে চেণ্টেন্সবোৰ। গতিকে আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰি যিকোনো ফিউচাৰ
পাৰফেক্ট টেন্সৰ সেন্টেন্স বনাব পাৰিবা নিজৰ ফালেদি নিশ্চয় এটা দুটা চেষ্টা কৰিবা ৰাইট এতিয়া আমি আলোচনা কৰিম শেষৰ লাষ্ট ফিউচাৰ টেন্সৰ যোনটো আছে ভাগ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স এতিয়া আমি শিকিম ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে তো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাস shall will plus have been plus verb plus ing plus object perfect tense কি আছিলে shall will have আছিলে রাইট কন্টিনিউয়াস টেন্সত ing লাগে গতিকে এইটো দুটাক মিলাবৰ কাৰণে been টো লাগে বুলি ধৰি ললে হ'ব সো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স কেনে হ'ব আপোনালোকে ইয়াত চোৱা I হৈ গল সাবজেক্ট shall have been হৈ গল be verb ইয়াৰ পিছত do হৈ গল verb আৰু প্লাস হৈ গল ing মানে হৈ গল doing the work হৈ গল object আৰু এইটো হৈ গল verb right doing to so I shall have been doing the work we shall have been doing the work you will have been doing the work he will have been doing the work তো এনেকা ধৰণে যিকোনো সেন্টেন্স এইটো ফৰ্মুলাত ফিউচাৰ পাৰফেক্ট টেন্সৰ সেন্টেন্স বনাব পাৰিবা গতিকে নিজৰ ফালেদি নিশ্চয় চেষ্টা কৰিবা দুই এটা তিনিটা যিমান পাৰা যিমান প্ৰেক্টিছ কৰিবা কিমানে এই টেবুলবোৰ বা এই ফৰ্মুলাবিলাক মনত থাকিব কাৰণ এইটো গোটেই জীৱন লাগিব বা যদি 9-10ত আছা বা ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰত আছা তেনেহলে বেছি ইম্পৰ্টেন্ট আছে কাৰণ তাতে কারেক্ট টেন্স আহি যাব ভয়েস চেঞ্জ নেৰেশন এইবিলাকত সকলোতে সেন্টেন্স চিনাকি বা চিনি পোৱাটো বহুত দৰকাৰ হৈ যায় নহলে সকলো ৰং হৈ যায় গতিকে সেন্টেন্স কেনেকৈ চিনি পাব এনেকুৱা ধৰণে ফৰ্মুলাবিলাক মনত থাকিব তেতিয়াই আপোনালোকে ভালদৰে সেই সেন্টেন্সবোৰ কাৰেক্টলি এনসাৰ কৰিব পাৰিব ৰাইট সো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স কমপ্লিট হৈ গল আৰু ইয়াতে টেন্সৰো কমপ্লিট হৈ গল কাৰণ প্ৰেজেন্ট টেন্স থাকে পাষ্ট টেন্স থাকে ফিউচাৰ টেন্স থাকে ৰাইট টেন্সত তো এই তিনিটা টেন্স আলোচনা কৰিলোঁ আৰু আপোনালোকে যদি আগৰ ভিডিঅ' চোৱা নাই তেনে ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে তাতে গৈ চাই ল'ব আৰু যিমান পাৰিবা প্ৰেক্টিছ কৰি থাকা সো উইচ ইউ অল দ্য বেষ্ট থেংক ইউ সো মাচ ফৰ ৱাচিং আৰু লগ পাম নেক্সট ভিডিঅ'ত ঠিক আছে নতুন টপিক লৈ